Hello বন্ধুসকল গুড ইভিনিং এতিয়া আমাৰ মানে কি আজি পাৰ আনিছে বোলে পাৰ কিবা কৰি আছে বাছি বুছি আছে মই যাই চাওঁ এই মাত্ৰহে গম পালো আজি পাৰ হ'ব কিবা আৰু পাৰৰ লগত বোলে হেৰি আছে কলডিল আৰু পাৰ বনাব গতিকে বলকচোন চাই আহোঁ একবাৰ এই আমাৰ পাৰ কেইটা আছে দুটা পাৰ এই বিন্দাস দুটা পাৰ আমাৰ আৰু কি কৰি আছে এইটো কি মানে এইটো কলডিল ন কলডিল হা আৰু এইটো মানে কি এইটো ও মানে মাছো আছে মজা হ'ব আর বিজুদা এই বঢ়িয়াকে বনাব দেই এইটো আঠা কলৰ কলডিল মই কাটি আছো আৰু ইফালে পলাকে দুটা পাৰ মাৰি আছে এই কলডিলে আৰু পাৰৰে বনাম আৰু ভকুৱা মাছে ফুলকবি বিলাহীয়ে বনাম ভকুৱা মাছ আৰু ফুলকবি বিলাহী মাছটো লোকেল ন চালনীয়া মাছ পায় গাঁৱৰ ভিতৰত মজা দেখোন মজা এই লোকেল মাছ তাৰ পাছত হ'ব ফুলকবি বিলাহী কলডিল আৰু পাৰ বিলাহী কলডিল নহয় সেইটো কোৱা নাই কলডিল আৰু পাৰ হ'ব তাৰ পাছতে লোকেল মাছ আৰু ফুলকবি বিলাহী এই মজা এয়া আমাৰ কি আদা নহৰু ন আদা নহৰু আৰু আলু আদা নহৰু ভালকৈ কিবা কৰিব দেই এইটো আমাৰ গুজি কলডিলৰ বাকলি গুজি একবাৰ হাই বুলি কৈ দিয়ক ইফালে চাই দিয়ক আৰে চাই দিয়ক না এবাৰ চাই দিয়ক এই গুজি পুৰা লাজ কৰি আছে তথাপিও আমাক গুজিয়ে কিন্তু সহায় কৰি দিয়ে ভাত বনোৱা মেলোৱা ক্ষেত্ৰত তাৰ কাৰণে ভাল লাগিছে আদা নহৰু গুজিয়ে এৰাই আছে গুজি এবাৰ হাই কৈ দিয়ক নকয় এই গুজি হাই নকয় লাজ কৰি আছে চাওঁ মজা গম পালে নহয় আপোনালোকে আজি গতিকে কি আছে আজি আছে পাৰ কলডিল বঢ়িয়া আৰু ভকুৱা মাছ আছে ফুলকবি আছে আৰু বিলাহীৰ সতে বঢ়িয়াকৈ দুটা আইটেম হ'ব গতিকে আইটেম বনোৱালৈকে আপোনালোকে ৰখি থাকক ভিডিঅ' চাই থাকিব ভকুৱা মাছ 1 কিলো হ'ব ন এইটোত ডামাম খাব লাগিব ভকুৱা মাছ প্ৰেছাৰ কম হোৱাৰ কাৰণে পাৰ খাব লাগিব আৰু ল' প্ৰেছাৰৰ কাৰণে খুব উপযুক্ত হয় এই পাৰ গেছত পুৰাতকৈ কিন্তু জুইত হেৰিত পুৰিব লাগিছিল ন খৰি জুইত কিন্তু উপায় নাই আমাৰ উপায় নাই ন উপায় নোহোৱাৰ কাৰণে আৰু গেছতে আৰু উপায় নাই সেয়া কাটাৰ টেকনিক আছে যেনেকৈ তেনেকৈ নহ'ব কাটা হয়নে আপুনি কাটাৰ টেকনিক আছে ঐ কাঁহীত দিলে হ'ল কাঁহীত টেষ্টটো পৰক কোনো কথা নাই বাপেকে আজি আৰু দগৰি খাব খোৱাহে কাম আৰু কলডিল পাৰ মাংস প্ৰেছাৰ নাইকিয়া মানুহ আমাৰ প্ৰেছাৰ পূৰা উঠাই দিব লাগিব ঠিক নাই এইটো কি চিষ্টেম পোহৰ নাই যে দেখা পোৱা নাই তাৰমানে তেনেকৈ নেকি তেনেকৈ কাটে মই একচুৱেলি কাটি পোৱা নাই যে নাজানো কথা গেছটো তৰিকা আছে তাৰমানে ন এই দোকান আহি পালোঁ এতিয়া দোকানৰ পৰা আমি এতিয়া মছলা ল'ম এইবিলাক আছে বা আমাৰ দোকানী বাবু বহি আছে দোকানী বাবু আমাৰ সঞ্জয়দা গতিকে আমি মছলা ল'ম বিন্দাছ এতিয়া মছলা লৈ গৈ মাংসত মছলা দিম মছলা দিয়কচোন কি মছলা দিম কি মানে এই জালুক দিয়ক তাৰপিছত জিৰা দিয়ক তাৰপিছত হেৰি ন চিকেন দিয়ক পাৰ আনিলোঁ হা পাৰ বনাম মানে কলডিলৰ লগত তাৰপিছত মছলা নাই নহয় বিজুৱে কৈ আছে বোলে মছলা নাই একো নাই এতিয়া ৰাতি আহি গ'লোঁ আপোনাৰ তাত গোটা জালুক লাগিব ন হেৰি পেকেটটো দিয়ক গোটাই গোটা হ'লেও হ'ব ন দিয়ক পাউডাৰ দিলেও হ'ব জিৰাটো হেৰি দিয়ক পাউডাৰ দিয়ক
5 টকীয়া দিয়ক 3টামান পেকেট দি দিয়ক হেৰি মছলা গোটেই এবাৰে গোটেই মিলাই দিয়ক মছলা পেকেট আচ্ছা চিকেন দিলো অঁ কাশ্মীৰ দিলো অঁ আৰু মানে ধনিয়া পাউডাৰ লাগিবনে কি লাগে দি দিয়ক আৰু আপুনি যি লাগে তাকে মাংসত যি লাগে দি দিয়ক এই ৰাতি আহিব লগা হ'ল চাওকচোন চাহি গৰম দিম নেকি চাহি তাহি নালাগে বিজুদা কোৱা এতিয়া হয়তো মছলা আনিলোঁ ন মছলা হৈ গ'ল এতিয়া এইটো কি বনাই আছে এতিয়া প্ৰথমতে মই কি কৰিলোঁ আদা নহৰু আৰু কেঁচা জলকীয়া অঁ আদা নহৰু কেঁচা জলকীয়া মই মিক্সিত মাৰি দিলোঁ কেঁচা জলকীয়া সৰহকৈ দি মিক্সিত মাৰি দিলোঁ অঁ তাৰপাছত অলপ পাৰ মাংসখিনিত পিঁয়াজ 4 ভাগৰ 3 ভাগ মই পিঁয়াজখিনি আগে মাৰি দিলোঁ মছলা গোটেইখিনি দি জালুক জিৰা ইমানখিনি দিব লাগে গোটেইখিনি দি দিলোঁ এতিয়া কলডিলখিনি কেতিয়া দিয়া হ'ব মানে এইখিনি যেতিয়া সম্পূৰ্ণ ভাজি হ'ব যে মাংসটো খাব পৰা উপযুক্ত হ'ব তাৰপাছত কলডিলখিনি দি দিম মানে কোনোবাই যদি ধৰক কলডিলৰ সৈতে ধৰক পাৰ মাংস বনাব খোজে আমাৰ এই ভিডিঅ'টো চাই পেলাই কেনেকৈ বনাব মানে সেইটোৰ বিষয়ে আপুনি কৈ দিয়ক না মই মাংসটো প্ৰথমতে সম্পূৰ্ণভাৱে মাংস যেনেকৈ বনাই তেনেকৈ বনাই ল'ম পাৰ মাংসটো অলপ হেৰিটো বেলেগ হয় ৰেচিপিটো অলপ বেলেগ হয় পৰিমাণৰ চববিলাক পৰিমাণৰ দিব লাগে নহয় টেষ্টি নহয় কাৰণ কম বস্তু হয়তো বেলেগ মাংসত দিলে পৰিমাণটো বেছি হয় গতিকে মিলি যায় ইয়াত পৰিমাণটো জোখত দিব লাগে এই কথা হ'ল কি মই পাৰ মাংসটো এতিয়া সম্পূৰ্ণভাৱে ভাজি ল'ম ভাজি যেতিয়া মানুহে খাব পৰা উপযুক্ত সিজিব তেতিয়া মই আকৌ কলডিলখিনি দি দিম কলডিলটো ডাইৰেক্ট দিব মানে দি দিব আকৌ ভাজি থাকিম আকৌ ভাজিব আকৌ ভাজি সেইখিনি কলডিলখিনি দিয়াৰ লগে পাৰ মাংসটো কেঁচাৰ লগত মিলি যাব ন আকৌ ভাজি সেই পৰ্যায়লৈ লৈ যাম মই যিটো আকৌ খাব পৰা পৰ্যায়লৈকে লৈ যাম কি যাব তাৰপাছত সম্পূৰ্ণ যদি গোটেইখিনি আৰু মাংসৰ সৈতে কলডিলখিনি মিলি পেলাই এটা সিজা পৰ্যায় আহিব সিজি খাব পৰা হ'ব সম্পূৰ্ণ খাব পৰা হ'লেহে তাৰপাছত মই অলপ পানী দিম পানী দিয়াৰ পাছত আকৌ মানে কি 10-15 মিনিট উতলাব লাগিব পানীটো উতলাব লাগিবই পানী সিজাৰ পাছতো পানী দিলেহে মাংসত টেষ্ট আহিব আৰু এইবিলাক মাংস সদায় অকণমান জোল খাব লাগে ঠিক আছে বাৰু গম পালোঁ কেনেকৈ বনাই পাছলৈকে গম পাম আৰু কেনেকুৱা হৈছে টেষ্ট ন পাৰ মাংসটো কেনেকৈ বনাই কলডিলৰ লগত বিজুদাই ধুনীয়াকৈ বুজাই ক'লে আৰু আপোনালোকে যদি বনাব বিচাৰে আপোনালোকে ট্ৰাই কৰিব এই কোৱা মেথডটো সেই মানে কি পদ্ধতিটো আপোনালোকে অৱলম্বন কৰি ধুনীয়াকৈ পাৰ মাংস আৰু কলডিল বনাবলৈ চেষ্টা কৰিব নিশ্চয় ভাল পাব লাষ্টলৈকে চাই থ'ব আমাৰ মাংস আৰু কলডিল বনোৱা যিটো আমাৰ হেৰি ৰেচিপি আছিলে আল্টিমেটলি আমাৰ হৈ গৈছে এতিয়া আমি টেষ্ট কৰিম অকণমান আমি টেষ্ট কৰিম অকণমান উলিয়াই দিয়ক টেষ্ট কৰিব লাগিব ন গ্ৰীণ কলৰ কলডিলৰ আঠে কলৰ কলডিলৰ ৰেচিপি টেষ্ট কৰিম অকণমান জাষ্ট শ্লাইড দিয়ক অকণমান টেষ্ট কৰিম ন কেনেকুৱা হৈছে চাম বাৰু মজা মই মানে টেষ্ট কৰিম এইটো কলডিল আৰু পাৰ মাংস টেষ্টটো মই কৰি আছোঁ কেনেকুৱা লাগিছে চুপাৰ মজা আছে এনেকুৱা মজা আছে নহয় আপোনালোকে এদিন ট্ৰাই কৰিব খাব কলডিল পাৰ মাংস মজা আছে একদম বঢ়িয়া আছে এতিয়া ভাত খাম টেষ্ট কৰিলোঁ অকণমান অন্তৰ জোৰ পৰি গৈছে বঢ়িয়া আজিলৈকে বাই ভাত খাম আৰু ভাত খোৱাটো নেদেখুৱাম বেয়া নাপাব বাই